Hey guys, welcome back to my YouTube channel. আপোনালোক কেনে আছে আশা কৰিছো আপোনালোক সকলো ভালে আছে আপোনালোকৰ কাৰণে লৈ আহিছো আজি মই এটা নতুন ভিডিও আপোনালোক যদি মোৰ চেনেলটোত নতুন হয় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব সো গাইস আজিৰ ভিডিওটো স্টাৰ্ট কৰো আজিৰ ভিডিওটো বনাবলৈ কি ইনগ্ৰেডিয়েন্টস লাগে প্ৰথমতে আপোনালোকে চাই লওক ইয়াত মই লৈছো কাচকলৰ কলডিলৰ ফুল এনেকে মই কলডিলৰ ফুলখিনি একেবাৰে অতৰাই লোৱা নাই এনেকে গুটা গুটাকে ৰাখিছো আৰু মাজৰ যিবোৰ ঠাৰি থাকে মেইন হেডাল মই অতৰাই পেলাই দিছো আৰু ইয়াত মই লৈছো নেমু টেঙা এনেকে প্ৰথমতে এইখিনি ভালকে ধুই লব ধুই ঠাই অকমান নিমখ পানীত তিয়াই থৈ দিব তাৰ পিছত তুলাৰ পিছত এনেকে নেমু টেঙা ভালদৰে চেপি লব গুটেইখিনিতে চেপি নেমু টেঙাৰ ৰস অকমান সময়ৰ কাৰণে হানি থৈ দিব তেতিয়া ইয়াৰ যিটো টিটিকি ভাব আছে হেতু গুচি যাব আৰু ইয়াত মই লৈছো পিঠাগুৰি মানে চাউলৰ গুৰি ইয়াত মই লৈছো চাউলৰ গুৰি এনেকে আধা কাপ চাউলৰ গুৰি লৈছো এইখিনিত মই এতিয়া পৰিমাণ অনুসৰি নিমখ হালধি গুৰি জলকীয়া গুৰি আৰু জিৰা গুৰি মিলাই দিম দি এইখিনি ভালকে এটা পেষ্ট বনাই লম আজি মই বনাম কলডিলৰ ফুলৰ পকৰা So guys, আপোনালোকে কলডিলৰ ফুলৰ পকৰা সকলোৱে খাইছে কিন্তু মই আজি অকমান বেলেগ ধৰণে বনাব লৈছো যদি ভাল লাগে মোৰ ভিডিওটো লাইক এটা কৰিবচোন আৰু মোৰ ভিডিওটো হেকলকে চাই থাকিব স্কিপ নকৰাকে চাওক এইখিনি দিয়াৰ পিছত ভালদৰে প্ৰথমতে মিহলি কৰি লব গোটেইখিনি বস্তু একদম মিহলি কৰাৰ পিছত হে ইয়াত অলপ অলপকে পানী এড কৰি যাব নহলে বস্তুখিনি ভালদৰে মিহলি নহব আৰু গুটা গুটা হৈ থাকিব চাওক এইখিনি ভালদৰে মিহলি হৈ গৈছে এতিয়া মই অলপ অলপ পানী এড কৰি যাম আৰু বস্তুখিনি মিহলাই যাম বস্তুখিনি একেবাৰে জুলিয়া কৰি নেপেলাব অকমান ডাটকে ৰাখিব যিহেতু ফুলখিনি ইয়াত মই ডুবুৱাই ভাজিম ফুলত যাতে বস্তুখিনি লাগি ধৰে তেনেকে আপোনালোকে পেষ্টটো বনাই লব আৰু ইয়াত আপোনালোকে পিঠাগুৰিৰ হলনি কৰ্ণফ্লাৱাৰো ব্যৱহাৰ কৰিব পাৰে কিন্তু পিঠাগুৰি ব্যৱহাৰ কৰিলে খাবলে মচমচিয়া হয় সেই কাৰণে বেছিভাগ এইটোৱে ব্যৱহাৰ কৰিব যিমান পাৰে আৰু যাৰ ঘৰত কৰ্ণফ্লাৱাৰ আছে হি হেতু ব্যৱহাৰ কৰিব পাৰে বা পিঠাগুৰিও ব্যৱহাৰ কৰিব পাৰে দুটাতে টেষ্টটো ধুনিয়া আহে কিন্তু পিঠাগুৰিটো অকমান বেছিকে আহে চাওক এনেকে পেষ্টটো বনাই লব বেছি জুলিয়াও নহয় আৰু একেবাৰে বেছি ডাঠো নহয় আৰু হেইফালে তো মই থৈ দিছো নেমু টেঙা হানি হেখিনি তেতিয়া বস্তু ফুলখিনি কলা পৰি নাযাব আৰু ইয়াৰ যিটো টিটিকি এটা ভাব থাকে হেতু গুচি যাব চাওক এইফালে মই গেছত এখন কেৰাহী পাতি দিছো আৰু কেৰাহীত দি দিছো পৰিমাণ অনুসৰি 6 চামুচ তেল ৰিফাইন তেলৰ ব্যৱহাৰ কৰিছো মই তেলখিনি প্ৰথমতে খুব ভালদৰে গৰম কৰি লব আৰু এতিয়া চাওক মই ফুল এপা এনেকে দি দিছো এইখিনি পেষ্টখিনি দি ডুবুৱাই ভালদৰে বস্তুখিনি ইয়াত লগাই লৈছো লগাই তাৰ পিছত মই কেৰাহীত এতিয়া দি দিম মই যেনে ধৰণে কৰিছো আপোনালোকে ঠিক তেনে ধৰণেই কৰি যাব তেল চাওক একেবাৰে গৰম হৈ গৈছে একেবাৰে গৰম তেলতে দিব তেলটো প্ৰথমতে ভালদৰে গৰম কৰি লব এয়া চাওক মই একেবাৰে গুটেইখিনি দিয়া নাই আধা আধাকে দিছো মই যেহেতু 10 পা ফুল লৈছো 10 পা ফুল একেবাৰে দিয়া নাই 5 পা ফুল দিছো আৰু 5 পা মই পিছত দিবলৈ থৈ দিছো একেবাৰে দিলে বস্তুটো ভাঙি যাব আৰু উলুটাই দিওতে খুব সাৱধানে উলুটাই দিব যেহেতু খুবেই কোমল হয় So guys মোৰ গুটেইখিনি এনেদৰে ভজা হৈ গৈছে চাওক খাবলে খুবেই টেস্টি হয় আৰু দেখাটো খুব ধুনিয়া লাগে যেহেতু গুটেইখিনি ফুল একেলগে আছে আপোনালোকে যদি এনেকে খাই পোৱা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে খাবলে খুবেই টেস্টি হয় আৰু যদি মোৰ ভিডিওটো চাই আপোনালোকৰ ভাল লাগিছে তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো আজিলে আহিছো পুনৰ লগ পাম এটা নতুন ভিডিওৰ হৈতে আৰু কলডিল সকলোৱে খাবচোন কলডিল আমাৰ শৰীৰৰ কাৰণে খুবেই ভাল কলডিল খালে বহুত আমাৰ গাত তেজ হয় আৰু বহুত এনাৰ্জিও পাও সো গাইস যিমান পাৰে মাছ মাংসৰ হলনি আপোনালোকে হেউজিয়া সবজি বা এনে ধৰণৰ বস্তু খাবলৈ ট্ৰাই কৰিব আপোনালোকৰ শৰীৰৰ কাৰণে খুবেই ভাল এইবোৰ থ্যাংক ইউ সো মাচ